ঐ এতি মাহত মোৰ দুখন বহুত খৰচ গেলে এতিয়া যদি খাই হ'ল মোৰ দুখন দেহা চেহা পঞ্চাছ হাজাৰ গোটেই শেষ কৰি গ'ল তই শুন বাপ্পা এইটো মাহত মোৰ ৰেচনৰ খৰচ গেল মোটামুটি যাব লাগছিল 2,000 টকা গেল 5,000 টকা হৰি এনেকে যদি এখন মাক পুতেকে খাই মোৰ দুখন কলজা শেষ কৰি গ'ল তই শুনে বাপ্পা আৰু এনেকে খৰচ কৰিব নোৱাৰা আহাৰ অলপ হিচাপত থ'ব দিব লাগিব বাপ্পা আজিকালি তেলৰ দাম যিহে হৈছে গাড়ীৰ তেলৰ দাম চাবি না বোলে এইফালে ৰেচনৰ তেলৰ দামে চাবি বাপ্পা কিনবা গেলি দেহা চাহ কৰে কলজা হৈ যায় লাগি যা কি গাড়ি চাবি কথা গাড়ি চাবি লাগে কি ওরা দি গাড়ি চাবি পূর্বা যা তো গাড়ি চাবি লাগে সাইকেল খান লিবা সাইকেল খান নিলু লাস্ট লাগে নরু মই চাবি দিবা তেলৰ দাম জানা তুই কিমান তেল ঘৰে ললি হল হে কলি ঘৰে ললি হল তুমি বাপেৰে কি আম্বানি হেম পাছে নেকি হাজাৰ হাজাৰ মতে লোক বিক্রি আছে পৰি হা হেলু যা চাবি দিবি যা দিয়ে চাবি নে ভুবি যা যা দিছু নাইবা যাবি না থাকি খুজি থাকবি হা নাকে যা তোৰ লগত চালা শান্তি হৈ গিছি খং উঠলি কি তবা গাড়ী চাৰে ভাঙি এলাম যা নাকে যা তোৰ গাড়ী যা নাকে যা তুই গাড়ী চাবি নিবা গাড়ী দি লেভেল দিবা আইছি ওহে আপি লোক ধরব কহে আপি লোক ধরব কত যায় ঠিক নাই নাকে যা তুই গাড়ী নিবা যা গাড়ী নিবা আইছি তেল 1 লিটাৰ ভৰাবা দম নাই তাৰ গাড়ী নিবা আইছি বেলেগ কাম নাই খালি টিভি চাবন ৰ বাপেকে বেলেগ কাম নাই খালি টিভি মই টিভিতে নাছে কি কৰি থাকো এটা ৰাখছি কি কৰবা আপনি হা বেছি নেগেলত কৰি মই হে জানো লাইনৰ বিল কিমান দিবা লাগে মাহে যে মই লাইনৰ বিল দি থাকবা লাগে কিতাবে লাইনৰ বিল দি পাইছা না খালি টিভি চা বেলেগ কাম বন নাই আৰু কিবা ইমান চিপ্ৰানৰ লগত বিয়া হৈছিলো মই হে জানো লাইনৰ বিল কিমান দিবা লাগে মাহে তুমি দি পাইছা না কিতাবে ৰাতা কাম কৰ হে মোক মনা খান দিছো মই বাজত যাই আহো দেলিয়া কালি দেখো বজা হলেও ইমান চিপৰা হব লাগে না এনে ঘূৰো আজি গাৰ্লফ্ৰেণ্ডক লগ ধৰিব যাব আছিলো বোলে চাবি পেট লাগে চাবি পেট নেটলাক গাৰ্লফ্ৰেণ্ডটোক লগ ধৰি হা দে বাৰু নাম দে বিহু যাব যাবি না চাইকেল লৈ না চাইকেল লৈ নাই আৰু চিপৰা বা ইয়াৰ ইটা আইভা নাই ই গাড়ীতে আহিছি না চাইকেলতে আহিছি বা ই আহক ৰজি এটা ৰখি আছে চাইকেলখন নিলি লাজে হবা লাগিব এখনতে ভিতৰত আছা ভি বাপ্পা ইমান দেৰি মই সিটা বৰা ৰখিছো সেই পুৱাই আইভা দি মই ইটাহে আহিছা আৰু ভুগুলি বুলি আহিছা যে গাড়ীখন ক'ত বেটি গাড়ী লাগে তাইক মইহে জানো চাইকেল চলাই কিমান কষ্ট ফাদাৰ এনে চাবি কি ভাবি আছা মানে পাছে গাড়ীখন কি হ'ল গাড়ীখন ৰাস্তাত এটা লগ পালো বোলে মাকৰ বেমাৰ পিছে চাকে কথা দিব ভালে কৈছা দে পাছে আজি মই কি খুৱাবা তোৰ ভোক লাগিলে না ঘৰত আকৌ খাই নাহা নেকি আইছিলো তুমি আৰু খুৱাবা বোলে অলপমান কমকে খাইছিলো বেটি খাওঁ লাগিলে হাতত নাই পইচা কি ভাবি আছা পাছে খুৱাবা না আমাৰ বহুত ভোক লাগছে খুৱাব লাগিব না রাঙালতি দেখালছে 40 টাকা কেজি বাপ্পা রাঙালতি 40 টাকা রাঙালতি বেশি তো কি সাত ডালিম বলে আছে না
দাদা ৰাঙালো নালকে দে পিঁয়াজৰ দাম কি দিছা পিঁয়াজৰ দাম 60 টকা কিলো বাপই তোৰ বেপাৰ কৰিম বুলিছে না মানুহ আনিম বুলিছে করবি আর উপায় নেই সরকারে করছে এগুলো তো। আমি তো করা নাই এফালে দাম বেশি হলে আমি বেচা যাবো উপায় নেই আর কি। যেন যিয়ে হওক বলে আলু 100 গ্রাম দি পিঁয়াজ 100 গ্রাম দি বিলাহী 100 গ্রাম দি আৰু পটল 100 গ্রাম দি জ্বালা 100 গ্রাম দি বাপই মানুহ মাৰি শিকিয়ে দিলে 100 গ্রাম কি দিবে হাতে দিয়ে দিল অলপ অলপ দে হ'ব দে জোখা নাগে দে হ'ব দে বেশি দে হ'ব দে আলু দুটা দি আলু দুটা দি দে আলু ও না পয়সা তো আও পইচা দিয়া নাই দিলি খাতাত লিখি দিবি নহব নহব খাতাত লিখি দিবি তুমি হবা এইটোতো আমাৰ চুলিটো হেন লাগছে এই আপিটোৰ লগত কি কৰি আছে এতিয়া ই তাৰমানে মোৰ পৰা পইচা মান চুৰ কৰি আনি এই ছোৱালীক কয় ৰ বেটা ৰচোন ৰ তাকে লিখিম গান ৰ তোমার ঘুরা নহে এই শালা কত শান্তি নিদিয়ে তোমার খাই উঠি না হ'ব দে এই ৰবাচোন ৰবা এ তো কাই হাতা আরে পাগলা এই ৰবাচোন ৰবাচোন এই ৰবাচোন ৰবাচোন বেটা পলাইছা বাপেক দেখা পাই বাপেৰ পইচা মাহান আনি ছোৱালীক খুৱাই আছা বেটা তোক আজি দি আছো ঘৰত যাবি তই আজি দি আছো তোক ৰহিমুলা হে হাচোন বাপ্পা ঐ মাথা চাথা ঘূৰাই যাব ইমান বস্তুৰ দাম হে ৰহিমুলা আপনি এই গলা পালো দে হওক বনাখন লওঁ আৰু সেই মোৰ কাৰণে পানী গিলাচ দি দিছা দে সোনকালে লৈ আহা পানী গিলাচ কি গৰম ইফালে আৰু বাজাৰত সেই বস্তুৰ জুই চাই দাম ইফালে আৰু চলিটো মোৰ মাথাটো নষ্ট কৰি ফেলছি কি হ'ব কি এ কাই মাথা নষ্ট করলা কাই মাথা নষ্ট কৰিব হে তোৰ পুতেৰে মৰমত কি করলা আৰু হি কি কৰলা সেই মোৰ পৰা পইচা মাহান পকেটৰ পৰা চুৰ কৰি সেই বেলেগৰ আপিক চিপছ খোৱা যায় পাপা ওই কোন হয় দিয়া কতে ইমান মাথা গৰম করব নালগে অলপ বহক শুনো খান লৈ আহিব হে ৰবা কি হে কি হল একো ফেন নাম্বাৰ লগা নাই এই বিস্তিখান আছে বিস্তিখান লিয়া হে প্ৰভু ইমান চিপ্ৰা মানুহ কি কৰবা মই বিয়া হৈছিল যাই মই হে জানো ফেনখান চুলি কেই টকা বিল উঠে বিস্তিখান লিয়া এই ইফালে কি হলে দাদা মোৰ মস্ত ভাল লাগছিল জিৰণি ল'ম ভাগাল লাগছি ভাগাল লাগবই দে বাপেকক দৌৰাই উঠেম মানে বুজি পাই নাই দাদা বুজি পানাই তই আরে কি করে হে এরকছ মই কি কৰিলো কি কমনো হা সালা বাপেকৰ পইচা মাহান নে সেই ছোৱালী মানুহ বস্তু মাহান খুৱাই থকা তই ভুল বুজিছা ভুল বুজিছো হা তা এৰি দিয়ক তা এৰি দিয়ক এনে দিয়ক আজি তোৰ তাকত দি আছো ভিতৰত দি আছো তই কালি চালা চলে আজি এনেহেন উৎপাত পাতি দিছি যা তাকত দি ভিতৰত দি আছো কি